নমস্কাৰ আসাম অটো এক্সপ্লোৰাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন চেনেল আৰম্ভ কৰিছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই কোৱা কথাখিনিৰ পাছত যদি আপোনালোকে কিবা তাত ভুল দেখা পায় তাক শুদ্ধ কৰি দিব বা আৰু যদি কিবা পইণ্টছ আপোনালোকে তাত যোগ দিব বিচাৰে তলত কমেণ্ট কৰিব পাৰিব। এতিয়া আহোঁ আমাৰ মূল বিষয়টোলৈ। আজি আলোচনা কৰিবলৈ বিচাৰিছোঁ কুঁৱলীত কেনেকৈ গাড়ী চলাব লাগে বা কুঁৱলীৰ কাৰণে সাধাৰণতে কি হয়। মই এই ৰেফাৰেঞ্চটো দিবলৈ বিচাৰিছোঁ দিল্লী আগ্ৰা যিটো এক্সপ্ৰেছ হাইৱে য়মুনা এক্সপ্ৰেছ হাইৱে তাত এটা ৰিচেণ্টলি এটা হেৰি হৈ গৈছে, এক্সিডেণ্ট এটা হৈ গৈছে আৰু সেইটো হ'ল কুঁৱলীৰ কাৰণে, ঘন কুঁৱলীৰ কাৰণে, আৰু যিটো আমাৰ অসমতো খুব বেছি ঘন কুঁৱলীটো। গতিকে এতিয়া প্ৰথমতে মই আপোনালোকক দেখুৱাই ল'বলৈ বিচাৰিছোঁ সেই দুৰ্ঘটনাটোত আচলতে কি হৈছিলে, কেনেকৈ হৈছিলে। আগতে আপোনালোকে চাই লওক ভিডিঅ'টো। लगाओ सब लेके संग बैरिकेड लगाए सब लेके संग गाड़ी बाहर तमाम ले गई पीछे वाले फोन कर बंद हो गया तो फिर कैसे कितना बेवकूफ ड्राइवर है, पागल है बिल्कुल ही, ईयरफोन लगा के चला रहा है। अब कुछ पकड़े यार आज गाड़ी आगे पीछे से गाड़ियां रुकनी चाहिए ना इनको। अरे टोल पे बने करो, टोल पे আপোনালোকে ভিডিঅ'টো দেখা পালে তাত কেনেকৈ ঘন কুঁৱলীৰ কাৰণে আচলতে দেখা নোপোৱাৰ কাৰণে ইখনে সিখন গাড়ী দেখা নোপোৱাৰ কাৰণে ঘটনাটো সংঘটিত হ'ল। এতিয়া প্ৰথম কথা হ'ল যেতিয়া আপুনি কুঁৱলীত গাড়ী চলাওঁতেনে সদায় আপোনাৰ গাড়ীৰ হেডলাইটছ অন ৰাখিব আৰু যদি ফগ লাইট থাকে ফগ লাইটকেইটাও অন ৰাখিব আৰু হেডলাইটটো কেতিয়াও হাই বিমত নাৰাখিব, মানে আপাৰত নাৰাখিব, ডিপাৰত ৰাখিব লাগে, ল' বিমত ৰাখিব লাগে। কাৰণ হাই বিমত থাকিলে আপোনাৰ ফ্ৰণ্টৰ পৰা যিখন গাড়ী আহি থাকে সেই গাড়ীখনে অসুবিধা পায়, যাৰ ফলত আপোনালোকৰ ভিজনত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰথম কথা হ'ল সদায় লাইট জ্বলাই চলাব কুঁৱলীত চলাওঁতে, আৰু লগত ফগ লাইট থাকিব লাগে। যদি ফগ লাইট নথকা গাড়ী হয় তেতিয়া কোনো কথা নাই, আপুনি ল' বিমত হেডলাইটটো জ্বলাই গাড়ীখন চলাব পাৰে। কেতিয়াও হাজাৰ্ড লাইটৰ ব্যৱহাৰ নকৰিব। হাজাৰ্ড লাইট মানে হ'ল যিকেইটা আমি সাধাৰণতে পোৱা যায় চাৰিওটা ইণ্ডিকেটৰ জ্বলে, যিটো ছুইচ থাকে ডেছবৰ্ডৰ মাজত, সেইটো সাধাৰণতে দেখিবলৈ পোৱা যায় বা ষ্টিয়াৰিঙৰ মাজত দেখিবলৈ পোৱা যায়। কেতিয়াও হাজাৰ্ড লাইটৰ ইউজ নকৰিব। হাজাৰ্ড লাইটটো ইউজ কৰাৰ চাইনটো হ'ল আপুনি গাড়ীখন যদি কুঁৱলীত ৰখাই থয় তেতিয়াহে সেইটো আচলতে ইউজ কৰিব লাগে। হাজাৰ্ড লাইটটো যদি আপোনালোকে ইউজ কৰে তেতিয়া পাছৰ পৰা অহা গাড়ীখনে সেইটো ভাবিবলৈ বাধ্য হ'ব যে গাড়ীখন ৰখাই থৈছে, তাৰ ফলত দুৰ্ঘটনা সংঘটিত হ'বহে পাৰে। গতিকে হাজাৰ্ড লাইট কেতিয়াও সেইটো ষ্টাইলৰ কাৰণেই হওক বা যিকোনো কাৰণতে হাজাৰ্ড লাইট ইউজ কৰি কেতিয়াও কুঁৱলীত গাড়ী নচলাব। যদি আপুনি গাড়ীখন পাৰ্কিং কৰিব বিচাৰে কিবা যিকোনো কথাত, তেতিয়া ৰাস্তাৰ ছাইডলৈ এটা নিৰাপদ দূৰত্বত গাড়ীখন আপুনি পাৰ্ক কৰক আৰু হাজাৰ্ড লাইট তেতিয়া ইউজ কৰক। আৰু এটা কথা আপোনালোকক মই জনাই যাবলৈ বিচাৰিছোঁ যে গাড়ী সদায় ABS আৰু এয়াৰবেগ থকা কিনিব। ABSটোৱে এনেকুৱা কুঁৱলীৰ সময়ত বা বৰষুণৰ সময়ত বহুত হেল্প কৰে গাড়ীখনক ঠাইতে ৰখোৱাত বা তেনেকুৱা কিছুমান জৰুৰীকালীন পৰিস্থিতিত গাড়ীখনক আপোনাৰ কণ্ট্ৰলত ৰখাৰ। আপোনালোকক এইখিনিতে আৰু এটা কথা জনাই যাবলৈ বিচাৰিছোঁ, গাড়ী যদি নতুনকৈ লোৱাৰ প্লেন কৰিছে বা যদি আপোনালোকৰ আছে ABS থকা গাড়ী যদি আছে তেতিয়াহ'লে সেইটো এটা ভাল কথা। কিন্তু যদি নতুনকৈ গাড়ী ক্ৰয় কৰিবলৈ আপোনালোক গৈছে তেতিয়াহ'লে ABS আৰু এয়াৰবেগ এতিয়া মেণ্ডেটৰী হ'ব 2018ৰ পৰা। গতিকে ABS আৰু এয়াৰবেগ থকা গাড়ীয়ে ল'ব। ABSটোৱে কিয়নো তেনেকুৱা জৰুৰীকালীন পৰিস্থিতি বা বৰষুণ, কুঁৱলী, ঘন কুঁৱলী এনেকুৱা সময়ত বহুত সহায় কৰে। আৰু কোম্পানীয়ে ক্লেইম কৰে আপোনাৰ ফুয়েল ইকনমিৰ কাৰণে গাড়ীখন 45ৰ পৰা 55 কিলোমিটাৰৰ ভিতৰত চলাবলৈ। কিন্তু তাৰ অৰ্থ এইটোৱে নহয় যে আপুনি ফুয়েল ইকনমিটো পাব। তাৰ অৰ্থ আৰু এটা আছে, 45ৰ পৰা 55ত যেতিয়া গাড়ীখন আপুনি চলাব সেই স্পীডটো এটা গাড়ীখনৰ ষ্টেবল স্পীড হয়, যিটো মই আপোনালোকক ক'ব বিচৰা নাই যে যিকোনো সময়তে আপোনালোকে সেইটো স্পীডত চলাওক। কিন্তু যদি ঘন কুঁৱলী বা বৰষুণত গাড়ীখন চলায়
তেতিয়াহ'লে 45 to 50 বা মেক্সিমাম 60ত আপোনালোকে গাড়ীখন চলাব। সেই স্পীডটোত গাড়ীখনক যিকোনো অৱস্থাতে আপুনি ব্ৰেক মাৰি ৰখাব পৰা এটা কেপাচিটি গাড়ীখনৰ থাকে। গতিকে এই দুটা কথা আপোনালোকক জনাই লৈছোঁ। এতিয়া আমি আহোঁ সেই দুৰ্ঘটনাটোলৈ। দুৰ্ঘটনাটোত প্ৰকৃততে হৈছিলে কি, কুঁৱলীৰ কাৰণে ইখন গাড়ী সিখনক দেখা পোৱা নাছিলে, যাৰ ফলত ইখনে সিখনৰ পাছত খুন্দিয়াই আছিলে। আৰু মানুহখিনিয়ে ভিডিঅ' কৰিছিলে, ঠিকে আছে, ভিডিঅ'টো কৰাৰ কাৰণে আমাৰ এইটো সজাগ হ'বৰ কাৰণে এটা ভাল কথা হ'ল। কিন্তু তেওঁলোকে কৰিব লাগিছিলে কি, অলপ গাড়ীখনৰ পৰা 100 মিটাৰ আগলৈ যদি অলপ মানুহ গৈ তাত মোবাইলৰ ফ্লাছ লাইটেই হওক বা বেলেগ কিবা ধৰণৰ ব্যৱস্থা সেইখিনিত কৰি যদি গাড়ীখিনিক ৱাৰ্ণিং এটা কৰিলেহেঁতেন যে লাহে লাহে যাওক, আগত এটা দুৰ্ঘটনা হৈছে বা আগত বিপদ এটা হৈছে, তেতিয়া সেই দুৰ্ঘটনাটোৰ পৰা অলপ হ'লেও কমকৈ হ'লেও মই ভাবোঁ পৰিত্ৰাণ পাব পাৰিলেহেঁতেন, যিটো নোহোৱাৰ কাৰণে দুৰ্ঘটনাটো ডাঙৰ হ'ল। তেনেকুৱা ধৰণৰ দুৰ্ঘটনা যদি কেতিয়াবা সন্মুখীন হয় বা বেলেগকো সন্মুখীন হোৱা দেখা পায়, তেতিয়াহ'লে আপোনালোকে তেওঁলোকক ছাজেষ্ট কৰিব যে কেতিয়াও গাড়ীৰ পাছফালে থিয় হৈ থাকিব নালাগে বা পাছফালেদি কেতিয়াও আহিব নালাগে। যদি কুঁৱলীৰ সময়ত তেনেকুৱা এটা দুৰ্ঘটনা হয়, ইখনে সিখনক খুন্দি আছে বা যিকোনো তেনেকুৱা নেদেখাৰ ফলত হোৱা দুৰ্ঘটনা যদি হয়, তেতিয়াহ'লে আপোনালোকে সদায় আনকো ক'ব আৰু নিজেও কৰিব, সদায় গাড়ীৰ আগফালেদি আহিব। যেনেকেই নহওক, হয় ছাইডলৈ গুচি যাব বা নিৰাপদ স্থানলৈ, বা গাড়ীৰ আগফালেদি আহিব। আজিৰ পৰা অলপ দিনৰ আগত মই জেগাখনৰ নাম পাহৰিছোঁ, তাতো এটা দুৰ্ঘটনা হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীক কিবা ডাম্পাৰ এখনে মহতিয়াই আনিছিলে। আগত তেওঁলোকৰ বাছখন দুৰ্ঘটনাত সংঘটিত হৈছিলে কুঁৱলীৰ কাৰণে। তাৰপাছত তেওঁলোকে বাছৰ পৰা নামি পাছফালে ৰৈ থাকোঁতে পাছফালৰ পৰা আকৌ এখন ডাম্পাৰে আহি পেলাই তেওঁলোকক মহতিয়াই লৈ গৈছিল, যাৰ ফলত 10জনমান ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছিলে, থিতাতে নিহত হৈছিলে তেওঁলোক। গতিকে সেইটো এটা প্ৰব্লেম, ডাঙৰ প্ৰব্লেম। মানুহে ভাবে যে গাড়ীখনৰ পাছফালে মই ৰৈ দিওঁ, কিন্তু সেইটো সম্পূৰ্ণ ভুল কথা। গাড়ীখনৰ সদায় আগফালে ৰ'ব লাগে। গতিকে আজিলৈ ইমানেই। আমি পুনৰ নতুন নতুন গাড়ীৰ ৰিভিউ আৰু গাড়ী সম্বন্ধীয় যিকোনো তথ্য লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। এনেকৈ আপোনালোকে আমাক সহায় সহযোগিতা কৰি যাব বুলি মই আশা কৰিছোঁ। আৰু যদি আপোনালোকে ভাবে যে এই কথাখিনি, আজি মই কোৱা কথাখিনি আপোনালোকৰ প্ৰয়োজনীয় আছিলে বা এনেকুৱা আৰু প্ৰয়োজনীয় গাড়ী বাইকৰ বিষয়ে কথা শুনিবলৈ বিচাৰে, আমি বাইকৰ কথাও কিছুমান বিশ্লেষণ আগবঢ়াম বুলি ভাবিছোঁ। গতিকে সম্পূৰ্ণ অসমীয়াতে আমি কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'সমূহ। গতিকে অসমত আচলতে এনেকুৱা ইউটিউব চেনেল গাড়ী বাইকৰ সম্বন্ধীয় মই বাহিৰত বহুত দেখিছোঁ, কিন্তু আমাৰ অসমত খুব কমেই। গতিকে মই চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ গাড়ী আৰু বাইকৰ ৰিভিউ আৰু এনেকুৱা কিছুমান বিশ্লেষণ বা আমি আলোচনা কৰিম আপোনালোকৰ লগতো। সেইখিনি লৈ পেলাই পুনৰ আহিম। যদি আপোনালোকে সেইখিনি প্ৰয়োজনীয় বুলি ভাবে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।